আজি মই দেখাইছোঁ আপোনালোকক চিপছ কেনেকৈ বনায় আৰু দেখিছে আপোনালোকে আলু লৈছে আলু লৈ পিনে দি দিছে আৰু দিয়াৰ লগে লগে আলুখিনি ধুব আগতে বা এতিয়া আলুখিনি এটা এটাকৈ দাঙি লৈ গৈছে দেখিছে এটা টুকুৰি চিষ্টেমত আৰু আলুখিনি এতিয়া ধোৱা হৈছে ফাৰ্ষ্ট টাইম একবাৰ ধুইছে তো আকৌ আলুখিনি ধুই পিনে আপোনাৰ বাকলি গুচাইছে বাকলি গুচাই আকৌ তাত ইমান স্পীড মানে পানীটো মাৰিছে তো বাকলিও গুচা খাই গৈছে আৰু লগে লগে আলুটো চফাও কৰিছে আকৌ এবাৰ ধুই দিছে আৰু যিখিনি আলু অলপ গেলা বা অলপ ডাঙৰ জাতীয় হৈছে সেইখিনি পিচিং কৰি কাটি বেয়াবোৰ চাইড কৰি আছে এইবোৰ চাব পাৰে ভিডিঅ'টো উপভোগ কৰক আৰু দেখিছে আপোনালোকে সেই যিখিনি আলু আকৌ চফা কৰি দিছিলে আকৌ বাকলি গুচাই দিছিলে সেই আলুখিনি আকৌ আনি পিনে আকৌ ধুইছে এবাৰ আকৌ সেই আলুখিনি এটা বেলেগ চেম্বাৰত গৈছে আৰু এতিয়া আলুখিনি পানী মাৰি আকৌ চফা কৰিছে নেক্সট বাৰ 4বাৰ চফা হৈছে এতিয়ালৈকে 4বাৰ চফা কৰাৰ পিছত আপোনাৰ আলুখিনি এটা চিপছটো গোলাকাৰ কৰি কাটিব এতিয়া সৰু সৰুকৈ চিপছটো যেনেকুৱা হয় সেইটো হিচাপত কাটিছে আলুটো কাটি আপুনি ধুই দিছে চাব পাৰে আৰু ইয়াত দেখিছে নহয় পানী মাৰি আছে আৰু সেই চিপছটো আগলৈ আহি আছে আগলৈ আহি আকৌ আপোনাৰ ফেন দি দিয়া চিষ্টেম ইয়াত আপোনাৰ আলুটো ধুই গৈছে এবাৰ 6-9 বাৰ ধুইছে পানী দি আকৌ তাত তলত মেচিন আছে মেচিনে আকৌ পাংখা দি পিনে হাৱা এইফালৰ পৰা ধুই গৈছে আগফালে হাৱা দিছে হাৱাখিনিয়ে ভেকন চিষ্টেমত এটা মানে যেনেকৈ আপোনাৰ হুপি আহে এইটো পাংখা চলাই দিছে ইয়াত মানে আপোনাৰ সম্পূৰ্ণ আলুটো শুকাই গৈছে আৰু এতিয়া ফ্ৰাই হ'বলৈ গৈ আছে চাব পাৰে এতিয়া এইটো হৈছে য'ত ফ্ৰাই কৰে সেই মেচিনটো খুলি দিছোঁ চাওক আপোনালোকে আৰু এতিয়া দেখিছে ন আপোনালোকে ফ্ৰাই হৈ ওলাই আহিছে আৰু এতিয়া ফ্ৰাই কৰোঁতে যথেষ্টখিনি তেল চিপছ লাগি আছে চিপছটোত আৰু সেই তেলখিনি আপুনি চাব পাৰে এনেকৈ চিপছটো গৈ আছে যিখিনি বেয়া অংশটো হয়তো বাছি অলপ আঁতৰাবলৈ চেষ্টা কৰিছে যিখিনি বেছিকৈ তেল লাগি আহিছিলে সেই তেলখিনি আগত গৈ হয়তো চফা মানে কি আপোনাৰ অলপ তেলটো নিগৰাই দিব পাংখা দি চাব পাৰে আপোনাৰ আৰু এইটো কি ফ্লেভাৰ দিব লৈছে ফ্লেভাৰ দিছে আৰু ইয়াত আপোনাৰ যিখিনি তেল বেছিকৈ অইল লাগি আহিছিলে সেই অইলখিনি ইয়াত ঘূৰাই আপোনাৰ পাংখা দি পিনে অলপ নাইকিয়া কৰিছে আৰু লগতে ফ্লেভাৰটো অলপ মিক্স কৰি দিছে আৰু ইয়াত টুকুৰি চিষ্টেমত গৈছে চিপছ মানে আপোনাৰ পেকেটত ভৰাবলৈ এতিয়া গৈছে পেকেটিঙৰ কাৰণে আৰু এতিয়া দেখিছে আপোনালোকে পেকেট হৈ গ'ল আপোনালোকে নাভাবিব চিপছটো যে আপোনালোকে লেতেৰা হাতে বনায় বা কোনে বা চুৱে কি বনায় সেনেকৈ নাভাবিব আপোনালোকে চিপছটো বহুত মেহনত কৰি পিনে বনায় আৰু সম্পূৰ্ণ মেচিনে বনায় আজিলৈ ইমানতে বাই বাই